পুনৰটা নতুন মিনি ব্লগলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনাখন কি হ'ল নাজানো, বতৰে পুৰা ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে। চাৰিওকাষে কেৱল অন্ধকাৰ আৰু অন্ধকাৰ। সেই সময়ত বাজিছিল প্ৰায় 1:30 মান। হঠাতে কি হ'ল নাজানো আৰু পুৰা আকাশখন আৱৰি ধৰিলে অন্ধকাৰে আৰু চাৰিওকাষে বতাহ, পুৰা বতাহ, কেৱল বতাহ 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 আৰু এটোপাল দুটোপালকৈ বতাহত ভাহি অহা বৰষুণৰ টোপালবোৰ পৰিবলৈ ধৰিলে। ভাবিছিলোঁ ইমানতে বতাহ আৰু বৰষুণ জাকে সামৰণি মাৰিব, কিন্তু সময় বাগৰি যোৱাৰ লগে লগে বতৰেও বতাহজাক বেছিকৈ বলিবলৈ ধৰিলে। তো এই বতাহজাকে মোৰ মৰমৰ সপোনৰ ঘৰখন একেবাৰে চুৰমাৰ কৰি থৈ গ'ল। যিটো ভিডিঅ' আপোনালোকে শেষলৈকে চালে নিশ্চয় গম পাব, য'ত মোৰ শৈশৱকাল আছিল, য'ত মোৰ মৰমৰ আৰু কলিজা মাজনী আৰু মৰমৰ মোৰ ভাইটি আইতা আছিল। তাত গোটেই সপোনৰ ভঙা বাঁহৰ ঘৰ হ'লেও কি হ'ল, য'ত মোৰ শৈশৱটো পাৰ হৈছিল, য'ত নেকি মাৰ আঁচলত ধৰি মই ডাঙৰ হৈছিলোঁ, এই পৃথিৱীৰ ভাল বেয়া সকলোবোৰ চিনি পাইছিলোঁ, সেই ঘৰখন 1 মিনিটতে শেষ হৈ গ'ল। তো ভিডিঅ'টো চাই থাকিলে আপোনালোকে নিশ্চয় গম পাব। যেতিয়া আইতাগৰাকীয়ে বাৰাণ্ডাখনত বহি পিনি চাৰিওফালে চাইছিল, তো সেই ভিডিঅ'টো চালে মোৰ সঁচাকৈ চকু পানী ওলাই আহে। কেতিয়াবা এনেকুৱা লাগে যাৰ কোনো নাই তাৰ কাষত চাগে একেবাৰে ভগৱান, কিমান সঁচা কিমান মিছা নাজানো, যাৰ কোনো নাই চাগে তাক ভগৱানেও চাথ নিদিয়া নিচিনা লাগে। এনেকুৱা লাগে মোৰ অনুভৱ মোৰ ঘৰখনক লৈ, কাৰণ তেওঁলোকৰ ভাইটি সহায় বুলিবলৈ মায়ে আছে একমাত্ৰ। তো বেয়া লাগে ন অলপমান এনেকুৱা হৈ গ'লে। চাওকচোন, পূৰা বতাহে ৰুদ্ৰমূৰ্তিৰ ৰূপ লৈছে। আমাৰ লিচুজোপা পূৰা শেষ কৰি পেলাইছে। আৰু এইফালে চাওক, পূৰা তাৰপিছত বতাহ ধুমুহাৰ পিছৰ দৃশ্যটো এইটো, পূৰা বৰষুণ, দোলপাল বৰষুণ, বৰষুণ, কেৱল বৰষুণ। ভাইটিয়ে উপায় নাই, সেইদিনাখন মাও নাছিল, সি অকলে আছিল আৰু লগত আইতা আছিল। কি কৰিব, সি নিৰুপায় হৈ এখন হাতেৰে বাৰাণ্ডাখন ধৰি ৰাখিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু নোৱাৰিলে। সকলোবোৰ উৰুৱাই লৈ গ'ল নিমিষতে তাৰ চকুৰ সন্মুখতে। মই আপোনালোকক কৈ আছোঁ, কিন্তু মই কান্দি আছোঁ। তাৰ পিছৰ দৃশ্য, বৰষুণ যেতিয়া সামৰণি মাৰিলে, তামোল গছ লগতে ভাইটি আৰু মায়ে পালন কৰা ছাগলীও মাৰি পেলালে। আৰু মই ভিডিঅ'টো বেছিকৈ দীঘল নকৰোঁ, অলপমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ ফালে প্ৰকৃতিয়ে কেনেকুৱা ৰূপ ল'লে। তো পুনৰটা মিনি ব্লগত